বান্ধৱীসকল মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাই আৰু আজি থাম্বনেইল চাই হয়তো গমেই পাইছে মই ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ হয় আজি দেওমুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজা জয়ন্তী উদযাপন কৰিছে আৰু তালৈকে যাবৰ কাৰণে ৰেডি হ'লোঁ বহুত বেছি ভাল লাগি আছে আৰু কাৰণ বহুত দিনৰ মূৰত ফ্ৰেণ্ডছবোৰ লগ পাম বহুত এক্সাইটেড হৈ আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বাকী আপোনালোকক দেখুৱাই আছোঁ ফাইনেলি আমি আহি পালোঁ এয়া অনামিকা মোৰ চিষ্টাৰ চবে একদম পুৰা আড্ডা বিকি আছে মানে ইয়াতে গান গাই আহি এইজনী চবে একদম আড্ডা বিকি আছে আমি মানে সমবেত গীত গালোঁ আপোনালোকক দেখুৱাম বাৰু অকণমান চেষ্টা কৰিম কাৰণ নিজে ভিডিঅ' কৰিবলৈ নহ'ল আপোনালোকক কালেকশ্যন কৰি অকণমান দেখাম প্ৰাথমিক বিদ্যালয়ৰ কেইগৰাকীমানৰ শিক্ষক শিক্ষয়িত্ৰী সৈতে পঢ়িছিলোঁ আবেলি দৰঙৰ আচৰিত কিবা কৈ দিয়ে নহওঁতে আজি বহুত ভাল লাগিছে দেই লগ পাই কিনে বহুত ভাল লাগিছে বহুত বছৰৰ মূৰত আমি তিনিজনী বিচাৰ লগ হৈ থাকোঁ ন আকৌ কিন্তু অংকিতাক আমি বহুত দিনৰ মূৰত লগ পাইছোঁ আজি বহুত দিনৰ মানে বহুত বছৰৰ মূৰত আৰু অংকিতা আৰু মই এখন গাঁৱৰে কিন্তু মানে দেখা দেখি বহুত কম আৰু তাইৰো বিয়া হোৱাৰ পিছত অহা যোৱা এইটো কমি গৈছে এতিয়া আৰু এয়া আমিবোৰ খাবলৈ বহিলোঁ আৰু আপোনালোকক এটা ভাল বস্তু দেখুৱাইছোঁ চাওক কলৰ পাত বহুত ইউনিক বস্তু হয় বৰ্তমান সময়ত মানে সমাজত এইটো বস্তু নাইয়ে কলৰ পাত উঠিয়ে গৈছে কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টাটো বহুতেই বেছি ভাল লাগিছে আৰু এই আমাৰ সংগীতা পূৰা সোৱাদ ব্যস্ত কিমান বেটছ হৈছিলে মই জন্ম মানে হেৰি কৰা আৰু বহুত আজি আমাৰ বেটছৰ বহুতে কম আহিছে আমাৰ উৎসৱটো যাতে চলি আছে আমাৰ বেটছৰ বাহকসকল যিকেইটা বেটছ ওলাই গ'ল সকলো যাতে আহি ইয়াতে আমি যোগদান কৰিব লাগে যোগদান কৰিব পাৰোঁ তাৰ কাৰণে আমি মই গোটেইখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ আৰু মই জৰিয়তে মানে জনাব বিচাৰিছোঁ যিয়ে মোৰ ভিডিঅ'বোৰ চাই আমাৰ এই অনুষ্ঠানটো আমাৰ একদম এইখিনি না খোৱা লোৱা হ'লে না একদম খোৱা লোৱা হ'ল ধুনীয়াকৈ খুৱাইছে বৰ ধুনীয়া হৈছে খুবেই ভাল হৈছে
গতিকে আমি বহুতক লগ পাই ইমান ভাল লাগিল আজি আহি গোটেইখিনি পৰিৱেশ ইমান ধুনীয়াকৈ চলি গৈছে সেইকাৰণে আমি যিখিনি কৰ্মকৰ্তা আছে আমি ধন্যবাদ জনাইছোঁ আৰু এগৰাকী এক্স ষ্টুডেণ্ট আছে মোৰ ভিডিঅ'ত আপোনালোকে অলৰেডি দেখা পাইছেই তেওঁ তাৰপিছত আজি ফিলিংছ কেনেকুৱা একে সৰু দিনৰ নষ্টালজিক মানে স্কুলীয়া জীৱনটোলৈ মনত পৰিছে আৰু গোটেই মানে নিজৰ বেটছৰ ফ্ৰেণ্ড চাৰ্কলখিনি লগ পাইছে ভাল লাগিছে মানে ভাল লাগিছে কেই নম্বৰ বেটছ আছিল কিমান চনৰ 97 তাৰপিছত এইফালে আছে এয়া বৌ বা আৰু এইফালে আছে খুৰী আৰু দেওমনে হায়াৰ ছেকেণ্ডাৰী এক্স ষ্টুডেণ্ট হয় তাৰপিছত সকলোৰে হেৰিবিলাক কৈ দিয়ক কেনেকুৱা লাগিছে আজি একেলগে পঢ়া ল'ৰা ছোৱালী গোটেইখিনি বন্ধু বান্ধৱী গোটেইখিনিকে লগ পাইছোঁ চবে আগৰখিনি লগ পাইছোঁ বেষ্টখিনি লগ পাইছোঁ বহুত ভাল লাগিছে আৰু যিসকলে আমাৰ ভিডিঅ'বোৰ চাব তেওঁলোকেও মানে অনাগত দিনত আমাৰ যিহেতু ডাঙৰকৈ অনুষ্ঠানটো হ'ব সকলোৱে যাতে পাৰ্টিচিপেট কৰে হয়নে